हेलो स्टूडेंट যোৱাকালি আমি শব্দ সমীকৰণ তাৰপিছত শব্দ সমীকৰণৰ পৰা সংকেত দি কিনে কেনেকৈ সমীকৰণ লিখিব লাগে এইটো পঢ়িছিলোঁ। আজি আমি সমীকৰণটো পেজ নম্বৰ 3 দিছে, 4 আৰু 5 দিছে। এইটো আমি বেলেন্সিং কেনেকৈ কৰিম এইটো শৰ্টকৈ দিয়া হৈছে, তোমালোকে দেখিবা। ইয়াতে আইৰণ আৰু ইয়াতে পানীৰ লগত লগ লাগি, ইয়াতে আইৰণ আৰু পানীটো তোমাৰ বিক্ৰিয়ক পদাৰ্থ, লেফ্ট হেণ্ড সাইড বুলি দিছিলোঁ, লেফ্ট হেণ্ড সাইড। আৰু ইয়াতে ফেৰিক অক্সাইডত আইৰণ আৰু অক্সিজেন, ফেৰিক অক্সাইড আৰু এইটো হ'ল বিক্ৰিয়াজাত পদাৰ্থ, হাইড্ৰজেনৰ বিক্ৰিয়াজাত পদাৰ্থ, এইটো ৰাইট হেণ্ড সাইড। ইয়াতে আমি মৌলবিলাকৰ নামবিলাক এনেকৈ লিখি লৈছোঁ। আইৰণ ইয়াতে লেফ্ট হেণ্ড সাইডত দেখা পৰমাণু সংখ্যা আইৰণত কিমান আছে? এটা আছে, আমি এটাই লিখিছোঁ। আৰু ইয়াতে আইৰণত পৰমাণু সংখ্যা কেইটা আছে? 3টা। এইফালে ৰাইট হেণ্ড সাইডত লিখিলোঁ। হাইড্ৰজেনত ইয়াতে কেইটা আছে? পৰমাণু সংখ্যা 2টা। ইয়াতে কেইটা আছে? 2টা। হাইড্ৰজেনৰ পৰমাণু সংখ্যা দুয়োফালে সন্তুলিতই আছে। অক্সিজেনৰ কেইটা? ইয়াতে এটা। ইয়াতে অক্সিজেনৰ কেইটা? 4টা। ইয়াতে সন্তুলিত নাই। আমি প্ৰথমে কি কৰিম? আইৰণৰ পৰমাণু সংখ্যা দুয়োফালে সমান কৰি ল'ম। ইয়াতে যিহেতু ৰাইট হেণ্ড সাইডত কি আছে? 3 আছে। ইয়াতে আমি 3ৰে পূৰণ কৰিলে, ইয়াত যদি আমি লেফ্ট হেণ্ড সাইডত 3ৰে পূৰণ কৰোঁ, তেনেহ'লে আমি ইয়াতে কি দিব লাগিব? আইৰণৰ সন্মুখত 3 দিব লাগিব। আমি কেতিয়া পৰমাণু সংখ্যা লিখোঁতে এনেকৈ নিলিখিম, ইয়াতে নিলিখিম, কোনফালে লিখিম? আগফালে লিখিম, সন্মুখৰ ফালে, মানে এইফালে আগফালে, পাছফালে নহয়। ইয়াতে হাইড্ৰজেনৰ এতিয়া হৈ গ'ল কি আইৰণ দুয়োফালে পৰমাণু সংখ্যা সমান হৈ গ'ল। হাইড্ৰজেন কি আছে? হাইড্ৰজেন ইয়াতে 2টা, ইয়াতে 2টা। হাইড্ৰজেন এৰি দিওঁ, তেনেহ'লে আমি ইয়াতে লিখিম অক্সিজেন। অক্সিজেনৰ ইয়াতে এটা, অক্সিজেন ইয়াতে 4টা। ইয়াতে অক্সিজেন ৰাইট হেণ্ড সাইডত 4টা হৈ আছে, তেনেহ'লে আমি লেফ্ট হেণ্ড সাইডত 4টা কৰিব লাগিব। ইয়াতে আমি 4ৰে পূৰণ কৰিম, তেনেহ'লে লেফ্ট হেণ্ড সাইডত তোমাৰ হৈ আছে 4টা। ইয়াতে যদি আমি 4 দিছোঁ, তেনেহ'লে অক্সিজেন আমি ক'ত দিম? যিহেতু আমি সন্মুখৰ ফালে ইয়াতে বহাব নোৱাৰিম, ক'ত বহাম? ইয়াতে বহাব লাগিব। যেতিয়া আমি ইয়াতে 4 বহাম, তেতিয়া অক্সিজেনৰ পৰমাণু সংখ্যা কিমান হ'ল? 4 হৈ গ'ল। কিন্তু ইয়াতে কি হ'ল? হাইড্ৰজেন কেইটা হৈ গ'ল? হাইড্ৰজেনৰ 2টা আছিল, হাইড্ৰজেনৰ 2টা আছিল। ইয়াতে আৰু কি হৈ গ'ল? আৰু 4টা আহি গ'ল, তেনেহ'লে কেইটা হ'ল? 8টা হ'ল নে নাই? এতিয়া লেফ্ট হেণ্ড সাইডত কেইটা হ'ল? 8টা। তেনেহ'লে আমাৰ ইয়াতে হাইড্ৰজেনত কেইটা কৰিব লাগিব? হাইড্ৰজেন ইয়াতে কেইটা হৈ আছে? 2। তেনেহ'লে আমি ইয়াতে 4ৰে পূৰণ কৰিব লাগিব। 4ৰে পূৰণ কৰিলে, আমি যদি ৰাইট হেণ্ড সাইডত পূৰণ কৰিছোঁ, তেনেহ'লে আমি 4টো ক'ত বহাম? ইয়াতেতো বহাবই নোৱাৰি, ইয়াতে আমি বহাম। এনেকৈ আমি ৰাসায়নিক বিক্ৰিয়াবোৰ সন্তুলিত কৰিব লাগে। এইটো প্ৰথম অৱস্থাত তোমালোকে কৰিবা, পিছত লাহে লাহে ধুনীয়াকৈ এইবোৰ নবহাই টেবুল নবনাকৈ কৰিব পাৰিবা। থেংক ইউ।